মই পোনপ্ৰথমে আজি স্বাধীনতা দিৱসৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি RPL ছিজন 3 এই RPL ছিজন 3 খেলটো আমাৰ হাতগুড়িটো ক্ৰীড়া প্ৰাংগণত অনুষ্ঠিত হৈ যায়। আৰু আপোনালোকে জানে আজিৰ সমাজত যুৱক বন্ধুসকলে বা ল'ৰাবিলাকে বিভিন্ন নিচাজাতীয় বস্তুৰ লগত জড়িত হৈ থাকে বা বিভিন্ন ধৰণৰ মোবাইলত গেম খেলি থাকে। এইবিলাক কৰি সমাজখন বিপথে পৰিচালিত হয়। আৰু RPL যিখন আমাৰ খেলা অনুষ্ঠিত হৈ আছে, এই খেলৰ জৰিয়তে যুৱক ল'ৰাসকলে এই নিচাজাতীয় বস্তুৰ পৰা আঁতৰি আহি বিভিন্ন গেমৰ পৰা আঁতৰি আহি খেলৰ লগত জড়িত হ'লে সমাজখন মানে সুশৃংখলভাৱে চলি থাকে আৰু ল'ৰাবিলাকৰো খেলৰ প্ৰতি আগ্ৰহ বাঢ়ি থাকে। আৰু এই খেলৰ জৰিয়তে আজি ধৰক গাঁৱৰ বহুত ভাল খেলুৱৈ আছে, তেওঁলোকে মানে জিলা পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত মানে অংশগ্ৰহণ কৰাৰ কাৰণে এই খেলৰ জৰিয়তে তেওঁলোকে সুযোগ পায়। খেলটো আমাৰ অহা মাহৰ পৰা আৰম্ভ হ'ব আৰু খেলটো আজি অকশ্যন হৈ আছে। আৰু এই অকশ্যনত বৰপৰোডৰ মানে গাতে লাগি থকা মানে 10-12টা গাঁও আছে। এই গাঁৱৰ ল'ৰাবিলাকে আজি প্ৰায় 200 জন খেলুৱৈ ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু এই 200 জন খেলুৱৈসকলৰ মাজত আজি অকশ্যন হ'ব। আৰু অকশ্যনৰ মাজেদি 10টা টীমে এই খেলুৱৈসকলক ক্ৰয় কৰি কিনি ল'ব, মানে এটা মিনিমাম মাচুলত কিনি ল'ব। আৰু কিনাৰ পিছত এই 10টা টীমে খেলখন মানে খেলি থাকিব T20।